নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকৰ চেনেললৈ। মই সুমন আৰু মই বিজয়। আৰু আজি আমি ৰাখিছোঁ নতুন চেলেঞ্জ। আৰু আজি আমাৰ চেলেঞ্জটো আছে 6 পেকেট চিপছ আৰু লগত আছে 3 পেকেট বিস্কুট। সো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ লগত আছে বিংগো টেৰেমেৰে পুদিনা টুইষ্ট, আৰু আছে বিংগো টেৰেমেৰে মছলা টাটকা, আৰু আছে মছলা নুডলছ, আৰু আছে আমাৰ লগত লেইজ ক্ৰীম এণ্ড অনিয়ন ফ্লেভাৰ, আৰু আছে বিংগো ক্ৰীম এণ্ড অনিয়ন ফ্লেভাৰ, আৰু আছে আংকল চিপছ প্লেন চল্ট, আৰু লগত আছে ব্ৰিটেনিয়া মেৰিগোল্ড, আৰু পাৰ্লি কোম্পানীৰ পাৰ্লেজি, আৰু আছে বিক্স ফাৰ্মৰ গুগলি। আৰু আজি এই চিপছ আৰু বিস্কুট খাব লাগিব আমি চকু বান্ধি এটা এটাকে, আৰু ক'ব লাগিব কোনটো ফ্লেভাৰৰ চিপছ বা বিস্কুট আমি খাইছোঁ। আৰু যিয়ে কমকৈ কেটচ কৰিব পাৰিব সিয়ে পাব আজিৰ পানিছমেণ্ট। আৰু আজিৰ পানিছমেণ্টটো হৈছে এটা পিঁয়াজ, এডোখৰ আদা, আৰু আজিৰ এই পানিছমেণ্টটো সুমনক দিবলৈ চেষ্টা কৰিম মই, কাৰণ সুমনে মোক বহুত দিনৰ পৰা পানিছমেণ্টটো দি আছে ন। চ' আজি সেইকাৰণে আৰু জলকীয়া, আদা, পিঁয়াজ অলপ জ্বলা জ্বলা বস্তু তোমাৰ কাৰণে পানিছমেণ্ট লৈছোঁ। আছে বাৰু আনন্দ বুলি গোল ফুটি নিজে নুফুটিলে ওকে দেখা যাব, এইটো আৰু লাষ্টত দেখা যাব কোনে পানিছমেণ্ট পায়, সময়ৰ কথা, আৰু সময়ত দেখা যাব। চ' ফাৰ্ষ্ট তোমাৰ পৰা আৰম্ভ কৰোঁ। খুলি ল'লোঁ, চিপছ বিস্কুট চব খুলি ল'লোঁ। আৰু প্ৰথম যেতিয়া সুমনৰ পৰা আৰম্ভ কৰিম, এতিয়া তোমাৰ চকু বান্ধি লওঁ ন। চকু বান্ধিবলৈ আমাৰ গামোচা আছেই। ৰেডি নে? দেখিছা নেকি? চ' ফাৰ্ষ্ট চিপছ খাবা নে বিস্কুট? ফাৰ্ষ্ট চিপছ। চ' চিপছখিনি অলপ আদলা বদলি কৰি লওঁ, কাৰণ তুমি গম পাই আছা, গম পাই থাকা ক'ত কি আছে। দেখিছা নি আকৌ? দেখা নাই ন? নাই দেখা। ফাৰ্ষ্ট খাম এইটোৱে। চ' ফাৰ্ষ্ট সময় কিন্তু বেছি নাই, চ' জলদি জলদি ক'ব লাগিব কোনটো ফ্লেভাৰ চিপছ আছে নে বিস্কুট তোমালোকক। পিচ দিয়া কিন্তু ৰুল নাই, পিচ দিয়াই ৰুল আছে। মিছা নেকি? বিংগো টেৰেমেৰে মছলা টাটকা হয় লাগিছে, মইতো ভালকৈ পঢ়িব নাজানো, হয় চাগে। চ' ফাৰ্ষ্টটো সুমনে ক'লে, আৰু পাঁচটি আহিব। চ' ছেকেণ্ড আহিছে এইটো। চুব নোৱাৰি। চাবা, তুমি ভুলকৈ ক'লে কিন্তু এবাৰে কোৱা আছে। ত' তুমি ক'লা লেছ। তিন নম্বৰটো চাই থাকি কৈছা নদিছ। চাৰি নম্বৰটো। চাৰি নম্বৰত এইটোৱে দিওঁ ন। কৰা কৰি দিওঁ। অ'কে, কৰা। বিংগো টেৰেমেৰে পুদিনা টুইষ্ট। ওকে, চাৰি নম্বৰ। পাঁচ নম্বৰ আৰু কি আছে? আৰু 5 নম্বৰ আহিছে।
और बिल्कुल था Mango chips. Hello? হয় চাগে মইতো নাজানো পঢ়িবলৈ আপোনালোকে চাবৰ হয়নে নহয় তো চিপছৰ এইটো সুমনৰ লাষ্ট Bingo, বিংগো onion and cream flavor. কে শুদ্ধ উত্তৰ দিছা তুমি এইটো একদম পুৰা শুদ্ধ তো চিপছৰ চেলেঞ্জ সুমনৰ শেষ হ'ল এবাৰ তোমাৰ বিস্কুট দিম চ' ফাৰ্ষ্ট দি দিওঁ এইটোকে Oh, itu biasa biskuit tuh. Buka lagi kan. কি বিস্কুট Marigold. So itu biasa biskuit kan. এবাৰ আহিলোঁ ছেকেণ্ড বিস্কুট আৰু ছেকেণ্ড Itu saya Google biskuit. চ' লাষ্ট আছে Itu saya Parle G. পাৰিলে আৰু সুমনে এইটো ক'বলৈ কি পাৰিলে চমনে দেখিলে কি Oh, kiki pailo man. এইটো লেজটো পাৰিলা আৰু এই বিংগোটো পাৰিলা বাকী চব ভুল হৈ আছে Hah, ekko khobor nware. সঁচাই কৈছোঁ Biskuit kita tuh শুদ্ধ হৈছে সেইটো বৰ জানো মই যে মই খাওঁতে গম পাইছো বা তুমি ভুলি গৈছা শুদ্ধকে কৈছোঁ বাৰু তোমাৰ বাকী গোটেইখিনি শুদ্ধ হ'ল কিন্তু তুমি লেজটো কৰি দিলা বিংগো আৰু বিংগোটো কৰি দিলা লেজ একে ন তুমি খাই বহুত কম কৰি দিয়া খাই আছিলে ন তো এবাৰ বিজয় বাৰ তো এবাৰ বিজয় কালি দেখিছানি নাই দেখা একো দিয়া কি দেখিবা মই একো দেখি পোৱা নাই চকুৱে তো প্ৰথমতে কি খাবা বিস্কুট খাবা নে চিপছ খাবা তুমিতো চিপছ খালা চ' মই ফাৰ্ষ্ট বিস্কুট খাম মই বিস্কুট খাই ভাল পাওঁ আৰু বিস্কুট দেখিলা না তুমি চিপছটো মাৰি নাপাৰি না তোমাৰ যেনেকৈ লৈ পাইছা চেষ্টা কৰি আছো ন মেনেজমেণ্টৰ আজি তোমাৰ গেম আৰু কোৱা আৰু গুগলি বিস্কুট বঢ়িয়া ফাৰ্ষ্টটো পাৰিছোঁ বিস্কুটটো পাৰিমেই আৰু ঠিক আছে তো এবাৰ দিম এইটো হৈছে মেৰিগ'ল্ড কোৱা জলদি কোৱা ৰ'বা খাইছোঁ ন মই এইটো পাৰি দি নুডলছ মছলা নুডলছ ওকে কোনটো দিওঁ দেখা তলে পারবো এইটো বিংগো টেৰেমেৰে মছলা তডকা ওকে क्या 3 नंबर टीम জলদি দিয়া এইটো লেজ অনিয়ন ফ্লেভাৰ ক্ৰীম এণ্ড অনিয়ন ফ্লেভাৰ লেজৰ ओके
আৰু বিয়া তো বিংগো টেমেৰে কিছিলে তো দুটা ফ্লেভাৰ আছে বিংগো টেমেৰে দুটা ফ্লেভাৰ আছে তো বিংগো টেমেৰে পটনা দিছে বঢ়িয়া জলদি দিয়া আজি তোমাক মই জলদি পানিছমেণ্ট দিব লাগে ওকে তো এবার এসে আঙ্কল চিপস পটেটো আঙ্কল চিপস এটা আঙ্কুল ঠিক আছে আৰু এটা আছে জলদি দিয়া আৰু তো বিংগো ক্ৰীম এণ্ড অনিয়ন ফ্লেভাৰ ওকে আৰু আছে নেকি নাই চব চাইড চাইড হৈ গ'ল যে এইখিনি তুমি পিছত খাম বুলি ভাবিছা নেকি ওকে খাবা তুমি এইখিনি খাবা মই চ' এতিয়া মই অকল এটাই দেখুৱাম মই কোনটো এটাই নোৱাৰিলোঁ চাগে মোক কোনোবা এটাত ভুল লাগিছে মই এইটো গম পাইছোঁ ভাগ হৈছে তো ভাবি লোৱা কোনখিনি শুদ্ধ হৈছে বা কোনখিনি ভুল হৈছে নিজে চোৱা নিজে গেছ কৰা মই নকওঁ বাৰু কোনটো নোৱাৰিলোঁ বাৰু তুমি এইটো কিন্তু চিটিং কৰিছা দেই একো মই নাই কৰা 4 টাকা নোৱাৰ নাথাকা আৰু বিস্কুট দিয়াটো মই পাৰিছোঁ কোনটো নোৱাৰিলোঁ কৈছা নি যদি কোৱা তুমি এইকেইটা পাৰিলা আৰু এইকেইটা একদম ফাল্টু নকৰিবাহে ভালো নহয় তুমি ফুল ফুলকে ক'লা এইকেইটা বিংগো টেমেৰেটো ক'লা মছলা তটকা পুদিনা টেষ্টটো ক'লা মছলা তটকা আৰু মছলা তটকাটো ক'লা পুদিনা টেষ্ট এইটোক ক'লা আঙ্কল চিপছটোক ক'লা বিংগো টেমেৰে কৈছিলে হেৰি কৈছিলে নেকি আঙ্কল চিপছটো কিবা এটা কৈছিলে মই পাহৰিলোঁ প্লেচটো কিবা এটা কৈছিলে পাহৰিলোঁ এইটোৱে হ'ল আঙুল চিপছটো মই লেছ ক'লোঁ লেছটো আঙুল চিপছ ক'লোঁ তেনেহ'লে কিবা এটা ক'লা আৰু বাকীখিনি শুদ্ধ তো মানে কি এতিয়া পিঁয়াজটো মই খাব লাগিব নেকি দিয়া ফাল্টু নকৰিবা দেই পানিছমেণ্ট নাই তো আজি পানিছমেণ্ট বিজয় মোৰ কাৰণে আনিছে চ' তাৰ বিজয় পাই গ'ল মোৰ বাৰু অকণমান তো দুখ এইবিলাক অঁতৰাই লাগিছে লওঁ তাৰপিছত এতিয়া আমি পানিছমেণ্টৰ কথালৈ আহোঁ বহুত দুখ লাগিছে আজিও পাইছোঁ ময়ে পানিছমেণ্ট কিন্তু আজি সুমনক পানিছমেণ্ট দিম বুলি ভাবিছিলোঁ যদিও মইতো আৰু হাৰি গ'লো উপায় নাই বিধিৰ বিধান ঠিক আছে তো মই আজি পানিছমেণ্ট দিম আৰু তো আজি পানিছমেণ্ট হৈছে পিঁয়াজ পিঁয়াজ কিবা এটাতো নিজৰ বুলি কমাই দিয়া আজি একো কমা নব তুমি সদায় পানিছমেণ্ট পোৱা সময়ত এটা এটা উলিয়াই পাইছা নিজৰ বুলি কিবা এটা কমাব পাৰা কিন্তু ন অ'কে চাই ল'ম অ'কে কাটিব নালাগে মই এনেকৈ খাম পাৰিবা নাই কাটিব নালাগে মই চাৰিয়ে চাৰিয়ে খাম চব খাই দিম আজি খাই লওঁ পানিছমেণ্ট নিমখ অলপ লৈ লৈছোঁ বাৰু আৰু পানী অলপ লৈ লওঁ খাই দিয়া আৰু মোলে বিৰাট নিশ্চিত পানিছমেণ্ট উল্টাই নিদিয়ে পালে কেনেকুৱা মজা আৰু পিঁয়াজটো খাই লওঁ মোৰ আজি হৰা হ'লে এনেকৈ খাব লাগে সেইকাৰণে তুমি খাই থাকা চৌকিটালে মোৰ চিন্তা কৰি পিঁয়াজটো আজি বহুত জ্বলা লাগিছে পিঁয়াজৰ এডোখৰ আছেগৈ আৰু এতিয়া আদা জলকীয়া আছেই তুমি বেলেগ ফুটি পাইছা ন ফুটি কৰি লোৱা বাৰু আজি এবাৰ খাম আদা মই এডোখৰ নোৱাৰোঁ এডোখৰ খাম দেই আদা এডোখৰ খাম হ'বনে গোটেই খাব লাগে জলকীয়া
So, পিঁয়াজ আৰু খাই কৰিলোঁ লাষ্ট আহিছে জলকীয়া জলকীয়াটো কিন্তু মোৰ কাৰণে বহুত বেছি আৰু কি ক'ম আৰু জলকীয়াটো মই একদম বেয়া পাওঁ খাই ইমান খাব নোৱাৰোঁ জলকীয়াটো আজি আৰু ভগৱানে জলকীয়াটো অলপ জ্বলা কম কৰিলে হয় আৰু টেষ্ট কৰিছিলা নি জলকীয়া কৰি বহুত জ্বলা আছে ন খালে গম পাই যাব জলকীয়াটো খাই দিছোঁ আৰু আপোনালোকৰ নামত নাখালে হ'ব জলকীয়াটো কেনেকৈ খাম জলকীয়াটো তাকে চিন্তা কৰিছোঁ চ' একদম নচোৱাকৈ খাই দিওঁ আৰু দেই বুজিছে যদিও মই পানিছমেণ্টটো পাই গ'লোঁ আজি পানিছমেণ্টটো মোৰ কাৰণে বহুত কষ্টদায়ক আছিলে কিন্তু পানিছমেণ্টটো মই নিজে আনিছিলোঁ সুমনক দিম বুলি আজি চ' সুমনে আজি সেইটোত বেছি ফুৰি পাইছে আজি পানিছমেণ্টটো দিম বুলি আপোনালোকে সুমনৰ মুখখন দেখিলে চাগে নিশ্চয় গম পাইছে একো নাই বাৰু হ'লেও যদি আপোনালোকে আৰু যদি আজি আপোনালোকে মোৰ আমাৰ ভিডিঅ' চাই ভাল লাগিলে তেন্তে লাইক কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টি বজাই দিব যাতে আমি দি ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে নিয়মীয়াকৈ পাই থাকে চ' আজিলৈ মানে পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত বাই বাই